মানৱ সেয়াই পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম এই নীতিকে সাৰোগত কৰি আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ উপস্থিতিত মাঘেৰিটা সন্মিলিত সমাজ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মটক আটছা আদি স্থানীয় দল সংগঠনৰ সহযোগত মাঘেৰিটা সমষ্টিৰ উলুপত লকডাউনৰ সময়ত যিসকল দুখীয়া ৰাইজে খাদ্যবস্তুৰ যোগাৰ কৰিব পৰা নাই তেনে প্ৰায় 2 শতাধিক লোকৰ মাজত খাদ্যবস্তুৰ টোপোলা দি সাময়িকভাৱে সহায়ৰ হাত আগবঢ়ায়। এই লকডাউনৰ ফলত বিশেষকৈ দুখীয়া শ্ৰেণীৰ ৰাইজৰ মাজত বহুতো পৰিয়াল ভীষণভাৱে খাদ্য সংকটত পৰিছে। এনে লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আগবাঢ়ি আহিছে। আনহাতে অনুৰূপ ধৰণে আজি মাঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দৰিদ্ৰ লোকসকলৰ মাজত এইদৰে সাহায্য বিতৰণ অনুষ্ঠানত অংশ লৈ সাংবাদিকে সোধা প্ৰশ্নত লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক দাবী জনায় যে কা আন্দোলনৰ সময়ত যিসকল লোকক এতিয়াও কাৰাবন্দী কৰি ৰাখিছে সেইসকলক অনতিপলমে মুকলি কৰি দিবলৈও দাবী জনায়। মাঘেৰিটাৰ সন্মিলিত সমাজৰ উদ্যোগত ইয়াত সদৌ অসম ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ মটক যুৱ ছাত্ৰ সন্মিলন মৰাণ ছাত্ৰ সন্থা আটছা আটাচু সকলোৱে সন্মিলিতভাৱে ৰাইজক সহায় কৰিবৰ কাৰণে আজি এই বিশেষ সাহায্য অভিযানৰ কাৰ্যসূচী ইয়াত আৰম্ভণি কৰিছে। ইতিমধ্যে তেওঁলোকে এনেকুৱা ধৰণৰ সাহায্য অভিযান বিভিন্ন প্ৰান্তে প্ৰান্তে তেওঁলোকে কৰিয়ে আহিছিল আৰু এই প্ৰক্ৰিয়া ধাৰাবাহিকভাৱে অব্যাহত থাকিব যেতিয়ালৈকে লকডাউন থাকিব। কাৰণ দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সামৰণিৰ পিছত তৃতীয় পৰ্যায়ৰ লকডাউনো আৰম্ভ হ'ব অহা 4 তাৰিখৰ পৰা। বহু শিথিলতা আহিলেও কিন্তু মৌলিক যিবোৰ সমস্যা খাদ্যৰ সমস্যা অত্যাৱশ্যকীয় সামগ্ৰীৰ সমস্যা বা মানুহৰ যিটো তেওঁলোকে দিন মজুৰি কৰি উৎপাদন বা তেওঁলোকে অৰ্থ আৰ্জন কৰা এই গোটেই কথা বতৰাবোৰৰ স্থবিৰতা বা তেনেকুৱা ধৰণৰ বাধা নিশ্চয়কৈ থাকিব। গতিকে তেনেকুৱা এটা সময়ত আমি কিছু সকাহ দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, ক্ষুদ্ৰ প্ৰয়াস, কাৰণ এইটো এটা মানুহৰ দায়িত্ব। আৰু মই এইটো কথা বাৰে বাৰে কৈ আহিছোঁ যে মানৱ সেৱাই পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম। গতিকে এই মানৱ সেৱাৰ যোগেদিয়ে যাতে আমি সকলোৱে আগবাঢ়ি যাওঁ। এতিয়া বিপদৰ সময়ত ইজনে সিজনক সহায় কৰি ইয়াত সকলো ৰাজনৈতিক চিন্তা চেতনাৰ ঊৰ্ধ্বলৈ গৈ সকলো সাম্প্ৰদায়িক চিন্তা চেতনাৰ ঊৰ্ধ্বলৈ গৈ মানুহে কেৱল মাত্ৰ মানুহৰ সেৱা কৰিব লাগিব, মানুহৰ পূজা অৰ্চনা কৰিব লাগিব, বিপদত ইজনে সিজনক সহায় কৰিব লাগিব। এই দায়িত্ব যাতে সকলোৱে ঐক্যবদ্ধভাৱে পালন কৰে তাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজকো মই আহ্বান জনাইছোঁ। এই কথা আমি প্ৰথমৰ পৰাই কৈ আহিছোঁ যে কা আন্দোলনৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি আছে, যিসকল কৰায়ত্ব কৰি জেলত নিক্ষেপ কৰিছে সকলোকে মুক্তি দিব লাগে। গতিকে এইটো সময়ত বিশেষকৈ সংকটৰ মুহূৰ্তত মানুহলৈ অহা সংকট, মানৱ জাতিলৈ অহা ভয়াৱহতাৰ সময়ত এইটো এটা মানৱীয় দায়িত্ব, যিটো কথা পৃথিৱীত বিভিন্ন প্ৰান্তৰ চৰকাৰসমূহে তেওঁলোকে গ্ৰহণ কৰিছে। তেওঁলোকৰ জেলসমূহৰ পৰা যুদ্ধবন্দী অপৰাধী বিভিন্ন ব্যক্তিসকলক মুক্তি দিবৰ কাৰণে তেওঁলোকে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে ভাৰতবৰ্ষৰ চৰকাৰে গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে তেওঁলোকে জাননী জাৰি কৰিছে। জেলসমূহৰ তালিকা তৈয়াৰ কৰি তেওঁলোকক মুক্তি দিবৰ কাৰণে ব্যৱস্থা ইতিমধ্যে জানে যে তিনিচুকীয়া জেল, ডিব্ৰুগড় জেল এইবোৰতো তালিকা প্ৰস্তুত হৈছে। তালিকা প্ৰস্তুত কৰি আনকি যিসমূহ বাংলাদেশী অবৈধ বিদেশীয়ে তেওঁলোকক জেলৰ পৰা মুক্তি পাবৰ কাৰণে জামিনদাৰ বিচাৰি পোৱা নাছিল সেই সকলোকো জেইল বন্দৰ নামত চহী কৰোৱাই তেওঁলোকক মুক্তি দিবৰ কাৰণে ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে। তেনেস্থলত জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সংগ্ৰাম কৰা কা বিৰোধী আন্দোলন এই গণসংগ্ৰামত জড়িত হৈ থকা প্ৰতিগৰাকী বন্দীক মুক্তি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই আহ্বান, এই দাবী আমি ছাত্ৰ সন্থাই চৰকাৰৰ ওচৰত জনাইছোঁ। মাঘেৰিটাৰ পৰা সোণাৰাম কলিতাৰ প্ৰতিবেদন, নিউজ টুডে এনি।